Hello guys, নমস্কাৰ মই জিনামণি ধাদুমিয়া মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ আমাৰ বাজনী ঘৰত। আজি ৰাতিপুৱাই গুচি আহিলোঁ বাজনী ঘৰলৈ। আহোঁতে ভিডিঅ' কৰা নহ'ল, মানে ঘৰত ভিডিঅ' কৰা নহ'ল, ৰাস্তাত অলপ ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখাম। আৰু বাজনী ঘৰত কি বনাই মেলি আমি খাইছোঁ তাকে দেখাম। আপোনালোকে চাব, চাই কেনে পালে কমেণ্টত জনাব। লগতে নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি অল কৰি থ'ব, কাৰণ মোৰ নতুন ভাল ধুনীয়া ভিডিঅ'বিলাক আহিবলৈ আছে। আপোনালোকে ভিডিঅ'বিলাক খুব সোনকালে পাই যাব। অ'কে গাইজ, তেনেহ'লে মই অহা ভিডিঅ' অলপ দেখাইছোঁ, আপোনালোকে চাই লওক। আমি নামৰূপলৈ আহিছোঁ। নামৰূপলৈ আহোঁতে লাল পাগুৰি ঘাট হৈ আহিছোঁ। এইখন লাল পাগুৰি ঘাটৰ দলং। পাকঘৰ পাওঁ অৱস্থা, আমি পালোহিয়ে। এতিয়া সোমাই যাওঁ মনে কোন আছে চাওঁ বলক। আহি পায়ে বাঘৰত চাহ খালোঁ। চাহ খাই এতিয়া অকণমান বহি ল'লোঁ। এতিয়া বাই আমাৰ কাৰণে ভাতৰ যোগাৰ কৰিছে। ভাতৰ লগত আমাক কিনো বনাই খুৱাব অকণমান আপোনালোকক পাৰিলে দেখাম। বলকচোন চাওঁগৈ কিনো বনাইছে। আমাৰ বাজনীয়ে মাংস বনাইছে বুলি। আমাৰ ৰান্ধনীয়ে খানা বনোৱাত লাগি গৈছে। মছলা দিলে, মজা লাগিলে। এইখিনি মাংস বনাম। টুকুৰাকৈ কাটিলোঁ আলু, এইফালে পিঁয়াজ, বিলাহী, মছলা উতলি আছে। সেইখিনি গালি মছলাখিনি ভাজি হৈ গ'ল। এতিয়া মাংসখিনি দি দিয়া হ'ব। চিকেন ভাত খাই বৈ আজৰি। আপোনালোকক চব্জিটো বনোৱাও শেষলৈকে নেদেখালোঁ, ভাত খোৱাও নেদেখালোঁ, ভাত বোৱাও নেদেখালোঁ। মুঠতে খাই বৈ আজৰি হ'লোঁ। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, সেইটোকে কৈ দিছোঁ। আৰুনো কি বনাবলৈ একোৱেই নাই। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিলৈ বাই বাই। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ বাই বাই। এইখন নামৰূপৰ পাৰ্কখন নতুনকৈ খুলিছে, দেখিবলৈ বহুত ধুনীয়া লাগে। মই বাহিৰে গাড়ীত গৈ থাকোঁতে অকণমান তুলিলোঁ।